হেল্ল' গাইজ, আজি ভিডিঅ'টো কলেজৰ পৰা ষ্টাৰ্ট কৰিলোঁ। দেখিব পাইছে কলেজত সোমালোঁ। আজি কলেজত চিভিল ড্ৰেছতে আহিছোঁ, কাৰণ আমাৰ কলেজত আজি বহাগী বিদায় উপলক্ষে অলপমান চেলিব্ৰেশ্যন কৰিব। কলেজত সোমালোঁ, এয়া এণ্ট্ৰি কৰিছোঁ। তাৰপিছত বাহিৰতে মুকলিভাৱে কৰিব, ধুনীয়া ডেক'ৰেশ্যন কৰিছে, চাব পাইছে। তাৰপিছত গ'লোঁ ভিতৰৰ ফালে, ময়ো চালোঁ। ইয়াত চেল্ফি পইণ্টটো পাতিছে, চবেই চেল্ফি উঠিলে। তাৰপিছত কলেজখন আমাৰ ওপৰৰ পৰা এনেকুৱা দেখি, চাৰিওপিনে গ্ৰীণ গ্ৰীণ গ্ৰীণ, ইমান ধুনীয়া ন। তাৰে পাছত তলত গ'লোঁ, যাই পিনে পতাকা উত্তোলন কৰিলে আমাৰ প্ৰিন্সিপাল ছাৰে ধুনীয়াকৈ। তাৰে পাছতে পতাকা উত্তোলন কৰাৰ পাছতে গোটেইকেইটা মেমে লগ লাগি পিনে এটা বিহুগীত গালে। বহুত ধুনীয়া লাগিলে শুনি কিনে, ধুনীয়াকৈ গালে। তাৰে পাছত আৰু প্ৰিন্সিপাল ছাৰে অলপ ধুনীয়াকৈ ভাষণ দিলে। দিয়াৰ পাছত মাজে মাজে ছাৰেও গান গালে আৰু বহুত ধুনীয়া লাগিলে। তাৰে পাছত কি হ'ল মোৰ লগত, মই বাকী প্ৰগ্ৰেমবোৰ চাব নাপালোঁ। মায়ে বজাৰ আনিব দিছে, প্লাছ বাহঁতৰ ঘৰত যাব। তাড়াতাড়ি ফোন কৰি আছে যে তই ঘৰত আহ, মই যাব লাগে, ৰখি আছোঁ। তাৰপিছত আৰু মই নাচাই ডাইৰেক্ট বজাৰতে গ'লোঁ। যাই বজাৰখন ঘূৰিলোঁ ফাৰ্ষ্ট টাইম অলপ। বাপৰে, বজাৰত ইমান দাম বস্তুৰ, আমাৰ দৰে মানুহ বস্তু খোৱাটো টানেই হৈছে। এনেকৈ মিলামিচিকৈ অলপমান চব্জি ল'লোঁ। চব্জিখিনি লোৱাৰ পাছত মোৰ ইমান ভোক লাগিছে। তাৰে পিছত লগৰজনীক ক'লোঁ, ব'ল কিবা এটা খাই লওঁ, বহুত ভোক লাগিছে। তাৰপিছত দুটাই ডাইৰেক্ট খাবই আহিলোঁ আৰু খাই দি তাৰপিছত ঘৰতো যাব লাগে জল্দি তাড়াতাড়ি খাই দি দুটাই ঘৰত আহিলোঁ। গাড়ী ৰখি আছোঁ, গাড়ী নাই। তাৰপিছত কিবাকৈ এখন গাড়ী পালোঁ বাৰু। তাৰে পিছত আজি ভিডিঅ'টো ইমানখিনি আছিল। বাই বাই।